নমস্কাৰ আহি গ'ল অৰুণোদয় 3.0 আঁচনিৰ এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বহুতেই মোক সুধি আছিল যে অৰুণোদয় 3.0 আঁচনিৰ আবেদন প্ৰক্ৰিয়াটো কেতিয়াৰ পৰা আৰম্ভ হ'ব আৰু অৰুণোদয় আঁচনিৰ ফৰ্মখন ক'ত পাব কেনেকৈ আবেদন কৰিব সম্পূৰ্ণ আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাই দিম গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু যদি চেনেলটোত প্ৰথমবাৰ আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব লগতে আপোনালোকক জনাই দিম যে এটা সৰু ভুল নকৰিব এই সৰু ভুলৰ কাৰণে আপোনালোকে কিন্তু অৰুণোদয় 3.0 আঁচনিৰ টকা নাপাব পাৰে বহুতেই মোক কমেন্টত জনাইছিল যে অৰুণোদয় 2.0 আঁচনিৰ টকা পোৱা নাই হয়তো তেওঁলোকে এই এটা সৰু ভুল কৰিছিল যাৰ কাৰণে অৰুণোদয় 2.0 আঁচনিৰ টকা পোৱা নাই তো ভুলটো কি ভিডিঅ'টোৰ শেষত জনাই দিম গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক তো প্ৰথমতে আপোনালোকক জনাই দিও যে অৰুণোদয় আঁচনিৰ আবেদন কেনেকৈ কৰিব বহুতেই মোক সুধি আছিল যে অৰুণোদয় আঁচনিৰ আবেদন অনলাইনত কৰিব পৰা যায় নেকি একচুৱেলি অৰুণোদয় আঁচনিৰ আবেদন প্ৰক্ৰিয়া অনলাইনত কৰাৰ বিশেষ কোনো সুবিধা উপলব্ধ হোৱা নাই অৰুণোদয় আঁচনিৰ আবেদন প্ৰক্ৰিয়া অফলাইনত কৰা হয় আৰু ইয়াৰ বাবে আপোনালোকে যাব লাগিব আপোনালোকৰ নিজ গাঁও পঞ্চায়তত তো ফৰ্মখন আনিবলৈ আপোনালোকে নিজৰ গাঁও পঞ্চায়তত যাব লাগিব নাইবা আপোনালোকৰ নিজৰ অৰ্ডত এজনকে সদস্য নিযুক্ত কৰি দিয়া হয় আৰু সেইজনৰ পৰা ফৰ্মখন আনি ফিল আপ কৰি জমা দিব লাগে বৰ্তমান অৰুণোদয় 3.0 আঁচনিৰ আবেদন প্ৰক্ৰিয়া চলি আছে তো আপোনালোকে নিজৰ গাঁও পঞ্চায়তত গৈ ফৰ্ম লৈ ফিল আপ কৰি জমা দিব এতিয়া আপোনালোকক জনাইছো যে এটা সৰু মিষ্টেক বহুতেই কৰে যাৰ কাৰণে বহুতেই অৰুণোদয় আঁচনিৰ টকা নাপায় ভুলটো হ'ল যে আপোনালোকে অৰুণোদয় আঁচনিৰ আবেদনৰ সময়ত যিটো বেংক একাউণ্ট দিয়ে সেই বেংক একাউণ্টটো বহুতৰে এক্টিভ নাথাকে আৰু এক্টিভ নথকাৰ কাৰণে বহুতেই অৰুণোদয় আঁচনিৰ টকা নাপায় দ্বিতীয় ভুলটো হ'ল যে আপোনালোকৰ বহুতৰে কিন্তু বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক নাই তো লিংক নাই যদি আপোনালোকে এতিয়াই কৰি ল'ব কাৰণ লিংক নাথাকিলে আপোনালোকৰ বেংক একাউণ্টত পইচা নোসোমাব পাৰে